এয়া মই এতিয়া লৈছোঁ গাহৰি মাংস পুৰিবলৈ। ইয়াত নিমখ দি দিছোঁ, তাৰপিছতে অকণমান হালধি দি দিছোঁ আৰু অকণমান মছলা দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম, হাতে সানি লওঁ এতিয়া। মই এতিয়া এনেকৈ এডাল শিঙি লৈছোঁ, এনেকৈ কেঁচা মাংস পুৰি খাবলৈ বেছি ভাল। এইখিনি বইল কৰা আছিলে, গতিকে বইল কৰাই লৈছোঁ। এয়া এতিয়া জুইৰ ওপৰত দি দিছোঁ, পূৰা একদম আঙঠা ৰঙা হৈ আছে। এতিয়াতো মাংসৰ পৰা তেল পৰিব পূৰা। মাংসৰ দৰে ইয়াতো মই নিমখ হালধি দি দিছোঁ। মছলা অকণ দি দিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে সানি ল'ম। ইয়াত এতিয়া শিঙি লৈছোঁ বিলাহী, পিঁয়াজ, ৰচুন, জলকীয়া কমকৈ খাম সেইটো কাৰণে এটা দিছোঁ দুটুকুৰা কৰি, আৰু আদা। সকলোখিনি এতিয়া মাংসৰ লগতে পুৰিম। এনেকৈ খালে মানে বহুত ভাল লাগে। যিসকলে গাহৰি মাংস নাখায় তেওঁলোকে বেলেগ মাংস এনেকৈ পুৰি খাব পাৰিব। এয়া পূৰা মই খৰিকাত দি আছোঁ। যিসকলে গাহৰি খাই ভাল পায় তেওঁলোকৰ চাগে খাওঁ খাওঁ লাগিছে ন? এইখিনি পুৰি লোৱাৰ পিছত এখন কাঁহীত লৈ লৈছোঁ আৰু ইয়াৰ ওপৰত অলপমান ধনিয়া মিহিকৈ কাটি ছটিয়াই দিছোঁ। ইয়াত এতিয়া অকণমান নেমু চেপি দিছোঁ। তাৰপিছতে এতিয়া ভালকৈ এইখিনি মিহলাই ল'ম। এনেকৈ খাবলৈ বহুত ভাল লাগে। যিসকলে নাই খোৱা এবাৰ খাই চাব পাৰিব। আজি তেনেই সৰুকৈ এটি ভিডিঅ' আৰম্ভ কৰিছিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু মোৰ অকণমানি ভিডিঅ'টোৰ পৰা এতিয়া ইমানতে বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।